उदालगुरि हरिसिङायाव मोनसे गिख्रंथाव जाथाय। जिगु बोसोर बैसोनि सासे हिनजावसा गथ'खौ बुथारनाय जाथाय आरो 24 घन्टा जायनि सिगांनो आसाम पुलिसा हमनो हादों जिउ फोजोबग्रा दायनिगिरिखौ। बिमा बिफाजों खामानि मावनो फैनायाव उदालगुरि जिल्ला हरिसिङानि गंसे गोदान खुलिजेननाय इटा भाटायाव उदालगुरि हरिसिङायाव गोदानै खुलिजेननाय मुनिर हुसेननि इटा भाटायाव सुकुरि खातुन मुंनि सासे 19 बोसोर बैसोनि लाइमोनखौ हाबा जाखानाय इटा भाटानिनो मेनेजार मावनाय लम्पट आब्दुल आशिक मुंनि सुबुङा मोजां मोनफ्लांनायनि मुङाव जिउ फोजोबनाय जाथाया ओनसोलनाङैनो सोमोनांथाव सोमजिहोदों। सिगाङाव मोजां मोनफ्लांनायनि फाव, बेनि उनाव एन्ड्रइड जानबुं बायना होनाय आरो बेनि उनाव जिउ फोजोबनानै हाग्रायाव गारनानै दोनहैनाय। मख'जाथावदि जिउ फोजोबजानायनि बिमा बिफा सानैबो लम्पट मेनेजार आब्दुल आशिक मुंनि भाटायावनो खामानि मावनो नगावनिफ्राय उदालगुरि हरिसिङायाव फैदोंमोन, नाथाय गावनि फिसा सुकुरि खातुनखौ जिउ फोजोबना लाफैनाय जाबाय। जाथायखौ हरिसिङा पुलिस बिफाननो खौरां हरनायलाय हरिसिङा पुलिस बिफाना जाथाय जानाय जायगायाव संदानहैनानै जायगायावनो लम्पट आब्दुल आशिक मुंनि दुथांखौ पुलिस बिफाना खायो आरो सोंनाय फिननाय खालामनानै आब्दुल आशिकआ गावदि सुकुरि खातुनखौ माबोरैहाय अनाखाना जिउ फोजोबनायनि गासैबो बाथ्राखौ सिमान लायो आरो बेनि सायाव साजा होनायनि खामानियाबो सोलिगासिनो दं होनना पुलिस बिफाननिफ्राय मिथिनो मोननाय जादों। আমার ছোৱালী যে কি নাম ছোৱালীজনী? সুকুৰি খাতুন। কি হৈছে তো? আব্দুল আশিকে বোলে ভাল পায়, হ্যাঁ ডাঙৰ মোবাইল কিনি দিছে। কালি আমি ইটা লুট কৰি আছোঁ, পিছত আমাৰ বুঢ়াটো যে গৈছে দেখা পাইছে যে কথা পাতি আছে, তেনেহ'লে পিছত আহি পেলাই আমাক কৈছে, তাৰ দেউতাক কৈছে, তাৰ দেউতা আহি পেলাই কৈছে যে কাৰ লগত কথা পাতিছ, কথা পতা নাই। সেই কৰিলে বেলেগ মানুহৰ ঘৰত সোমাইছে। না ভাল পাইছে। আব্দুল আশিকে আৰু বিয়া পাতিছে, এটা ছোৱালীও আছে। আপোনাৰ ছোৱালীজনীৰ নাম কি? সুকুৰি খাতুন। বয়স কিমান? 19 বছৰ 5 মাস। আমি আহিছিলোঁ, আমি নগাঁৱৰ মানুহ, হ্যাঁ মনিৰ হুছেইনৰ ভাটাত আমি 1.5 বছৰ ধৰি কাম কৰি আছোঁ। তাৰ ভাটাৰ মেনেজাৰে মোৰ এটা ছোৱালী আছে, ডাঙৰ এই মাজৰ ছোৱালীটো এটা কিবা এটা মোবাইল কিনি দিছে, ইয়াৰ লগত কথা পাতে। কালি 5:30 6টামান বজাত এই ছোৱালীটো ঘৰৰ পৰা ভাটাৰ পৰা নাই। এতিয়া আশিক কামাল, আব্দুল আশিক। পিছত আমি ৰাতি ভাবিছোঁ কাৰোবাৰ ঘৰত ৰুমত হৈ আছে, এইটো কাৰণে আমি হেৰি কৰা নাই। পুৱাতে এই হৰিচিঙা থানাৰ পৰা পুলিচ গৈছে, আইচি ছাৰ গৈছে, গৈ পেলাই মোক কৈছে তুমি থানাত যাব লাগিব। পিছত আমি আৰু আহিলোঁ থানাত। এতিয়া কি গম পাইছে? এতিয়া গম পাইছোঁ আমাৰ ছোৱালীটো ৰাতি 9:30 বজাত এই ঘাগৰা বুলি কয় এই বৰলা নদীৰ ওচৰত মাৰি পেলাই জংঘলত পেলাই থৈ দিছে। কালি আমাৰ 5টা 5:30মান বজাত মোৰ ছোৱালীটো এই ভাটাৰ এটা মেনেজাৰ আছিলে আশিক, আব্দুল আশিক বুলি কয়, এই এটা মোবাইল কিনি দিছিলে মোৰ ছোৱালীক। এই কালি 5টা 5:30 পিছত ছোৱালীটো আমাৰ ভাটাৰ পৰা নাই। আমি পুৱাতে আমি হৰিচিঙা থানাৰ অফিচাৰ গৈছে, অফিচাৰ গৈ পেলাই মোক ভাটাৰ পৰা আনিছে, আনি পেলাই এটা এজাহাৰ লিখছে যে এইটো সুকুৰি তোমাৰ কি হয়? মোৰ ছোৱালী হয়। তোমাৰ ছোৱালীটো ৰাতি মৰি গৈছে। ক'ত মৰিছে? কৈছে সুধিছোঁ ক'ত মৰিছে? কৈছে এই ঘাগৰা এই নদীৰ কিনাৰত মাৰি পেলাই থৈ দিছে। কৈছে কোনে মাছে? আশিকে মাছে। আশিক ক'ত দিয়ে? ক'লে আশিকক মই এৰেষ্ট কৰি লৈ আহিছোঁ, আশিক এতিয়া লগাবত আছে। আশিক কোন হয়? আশিক মালিকৰ ভাই হয়। আশিকে কি কৰে? মেনেজাৰ কৰে। কিহৰ মেনেজাৰ? ভাটাৰ ইটা ভাটাৰ মেনেজাৰ কৰে। ক'ত আছে এইটো? ইটা ভাটাটো ক'ত আছে? ইটা ভাটাটো কঠলগুৰি। অঁ, এতিয়া আপুনি ডেড বডিটো লগ পালে নাই? নাই, আমি দেখা পোৱা নাই এতিয়ালৈকে। আমি পুৱাত 8টাত আহি ইয়াত 8টা 7:30 8টামান বজাত আহিছোঁ, এতিয়ালৈকে আমি থানাতে আছোঁ। আমি ডেড বডিটো পোৱা নাই এতিয়ালৈকে। ডেড বডি ক'ত বুলি কৈছে? ডেড বডি সেইটো কৈছে এই উদালগুৰি মেডিকেলত আছে। কিয় মাৰিছে গম পাই নেকি? আমি গম নাপাওঁ। শত্ৰুতা আছিলে আপোনাৰ? আমি কিয় গম, 2-3 দিন ধৰি কথা পাতি আছে মোবাইলৰ লগত। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ নগাঁও। নগাঁও। ইয়াতে আপুনি ইটা ভাটাত কাম কৰাকৈ আছিলে? অঁ। আপোনাৰ ইয়াতে ৰুমত থাকে? ইয়াতে অঁ, ভাটাতে থাকোঁ। কেইজন ল'ৰা ছোৱালী আপোনাৰ? ল'ৰা ছোৱালী 4জন।
তিনিটা ছোৱালী এটা ল'ৰা। যিজনী ঢুকালে তেখেতে কিমান বছৰ? 19 বছৰ 5 মাহ। পঢ়া শুনা কৰি আছিল নে? পঢ়া শুনা কৰিছে। কোন ক্লাছত পঢ়িছিল? স্কুলটো আমাৰতো তাতে হয় নগাঁৱত। ছোৱালীজনীৰ নাম কি হয় ছোৱালীজনী? চুকুৰি খাতুন। এতিয়া কি বিচাৰিছে আপোনালোকে? এতিয়া আমি ন্যায় বিচাৰিব লগা, ইমান ছোৱালীটো আমাৰ ইমান আমি কষ্ট কৰি পেলাই পালিছোঁ, আমাৰ ছোৱালীটো নি পেলাই সি মাৰি পেলাই দিলে। এতিয়া আইন যিটো হয় আইনৰ কাৰণে ভাল, যিটো আমাৰ এনেকুৱা ন্যায় লাগে। আপুনি ক'ত কাম কৰিছিলে? ক'ত ইটাৰ ভাটাত কাম কৰিছিলে? আমি সেই কঠলগুৰি চকত এইটো মণিৰদাৰ ভাষা ইয়াতে কাম কৰিছোঁ।